বুকুৰে সোমাই চকুৰে ওলাই আহিব তাৰমানে এনেকুৱা কাহিনী হৈছে তো আহক সেইকাৰণে চিনেমাখন হলত আহি কিনে চাওক হেল্ল' গুড মৰ্ণিং দোস্ত কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল তো আজি আপোনাৰ 17 তাৰিখ হয় 17 আগষ্ট তো আপোনালোকে হাতত দেখা পাইছে এই দুখনমান মোৰ তাত পোষ্টাৰ আছে তো যোৱাকালি ৰাতি পোষ্টাৰ মাৰিলোঁ কিন্তু ৰাতি আপোনালোকক দেখুওৱা নহ'ল কাৰণ ৰাতি মোৰ ভিডিঅ' কোৱালিটিটো ইমান ভাল নহয় তো কি পোষ্টাৰ আপোনালোকক দেখাই আছোঁ ৰাস্তাত গৈ পেলাই পোষ্টাৰখন মাৰি কিনে আপোনালোকক দেখাই আছোঁ বলক তো মোৰ নেক্সটাৰ ষ্টুডিঅ'ছৰ প্ৰেজেণ্টত এখন চিনেমা বনোৱা হৈছে চিনেমাখনৰ নাম হৈছে গগৈ চন্দ্ৰমোদয় ডাঙৰীয়াই পৰিচালিত কৰিছে এই নাটখন যিখন চিনেমাই ৰাজ্যিক পৰ্যায়ত গল্ডেন বঁটা পাবলৈ সক্ষম হৈছে এই চিনেমাখন হলত চাব বুলি আশা কৰিম সঁচা কাহিনীৰ ওপৰত ৰূপান্তৰিত এখন অসমীয়া কথাছবি তো সকলোৱে যাওক সকলো হললৈকে যাই কিনে এখন চিনেমা চাওক অসমীয়া ছবি জগতক অকণমান সঁহাৰি জনাওক তো এই গগৈৰ আমি পোষ্টাৰ দুখনমান মাৰিলোঁ বাইদেৱে অকণমান হেল্প কৰিব দিছিলে তো হেল্প মানে কি একো হেল্প নহয় বাৰু এইটো আমি যিহেতুকে নিজে অসমীয়া কথাছবিক অকণমান হেল্প কৰিলে সকলোৰে ভাল হয় তো এতিয়া আপোনালোকে চিনেমাখনৰ অলপ ট্ৰেইলাৰ চাই লওক তো মই ডাইৰেক্ট বাইদেউহঁতৰ ঘৰত গৈ আপোনালোকক মই বাইদেউক লগ কৰি বাকীখিনি দেখাই আছোঁ अब जाओगे कहाँ आसाम केতিয়া पाबिहिनु बिहुर আগত पाबिहिने अरे ट्रेन बंद है यार जाओगे कैसे তই একদম চিন্তা নকৰিবি আৰে গাড়ী পালে পাম নেপালে নাই মই খোজকাঢ়ি হলেও গৈ আছো যামেই মই মা চাহিচোন দেউতা ইমান ধুনীয়া জোতা কিনিছে তো মই আপোনালোকক যে কৈছিলোঁ মই মীনাক্ষী বাইদেউ ঘৰলৈকে জাষ্ট আহি পাইছোঁ তো এতিয়া বাইদেউৰ লগত কথা পাতিম তো বাইদেউৰ পৰা জানিব বিচাৰিম যে বাইদেউ চিনেমাখনত কি কাৰ কি কেনেকুৱা ৰোল আছে বা চিনেমাখনৰ অৰিজিনেল কাহিনীটো কি অলপমান মানে থুলমূলকৈ হিচাপত মই জানিব বিচাৰিম বাইদেউৰ পৰা তো বাইদেউক লগ কৰিম এতিয়া তো বলকচোন অ' বাইদেউ তো বলক ভিতৰলৈ বাইদেউ ভিতৰতে বহি আছে তো মই মীনাক্ষী বাইদেউ ঘৰত আহি পালোঁ অকণমান আগতে পোষ্টাৰ কেইখন মাৰি মই ক'তো ৰখা নাই বাইদেউ ঘৰলৈকে মই ডাইৰেক্টলি গুচি আহিছোঁ তো মই বাইদেউৰ পৰা জানিব বিচাৰিম যিখন গগৈ চিনেমা গগৈ ন সেই চিনেমাখনৰ বাইদেউ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বুলি মোক ফোনত জনাইছে তো মই বাইদেউৰ পৰা মই ডাইৰেক্টলি জানিব বিচাৰিম যে বাইদেউ চৰিত্ৰটো কৰি কেনেকুৱা পাইছে বা অৰিজিনেল কাহিনীটো কেনেকুৱা ধৰণৰ মই বাইদেউৰ মুখৰ পৰা জানিব বিচাৰিম ফাৰ্ষ্ট অফ অল তোমাক ধন্যবাদ তুমি মাৰিছা পোষ্টাৰ কেইখন ধন্যবাদ দিব নালাগে বাৰু ভাইটিয়ে ভাইটি বাইদেউ তাৰপিছত গগৈ তাৰমানে কি হ'ল চিনেমাখনটো এটা অৰিজিনেল মানে মানুহ এজনৰ জীৱনৰ আধাৰত বায়'পিক হয় তেওঁ মানে লকডাউনত বেংগলোৰৰ পৰা মানে খোজকাঢ়ি আহিছিল নগাঁও ৰহাত ঘৰ তেওঁৰ যিখিনি 20-22 দিনীয়া মানে খোজকাঢ়ি আহোঁতে টাইম লাগিছিলে সেইখিনিত তেওঁ যিখিনি ঘাত প্ৰতিঘাত সহ্য কৰিছিল বা কেনেকে তেওঁ খোজকাঢ়ি আহিল কেনেকে ঘৰ পালে তেওঁ বাচি থাকিল নে মৰিলে সেইখিনি গোটেইখিনি কাহিনী মানে আমাৰ চন্দ্ৰমোদয় ছাৰে ডাইৰেকশ্যন কৰি পেলাই চিনেমাখন উলিয়াইছে তাত মই মুখ্য চৰিত্ৰতে অভিনয় কৰিছো মানে গগৈৰ পত্নী আৰু তাতে যিজন মানে মেইন চৰিত্ৰত অভিনয় কৰিছে যতীন খনিকৰ হয় ন তো আৰু মই ইউটিউবতো দেখা পালো বেলেগ এটা ভিডিঅ'ত চিনেমাখনে আন্তৰ্জাতিক পৰ্যায়ত এটা বঁটা পাইছিলে তাৰ বিষয়ে অকণমান যদি কৈ দিয়ে ভাল হয় টকিঅ' মানে গোল্ড এৱাৰ্ড পাইছে আৰু তেনে মানে বেচিকেলি এইটো এৱাৰ্ড উইনিং ফিল্ম হয় তেনেকে বনোৱা যায় তো তাৰপিছত এৱাৰ্ডৰ কাৰণে এইটো ঘূৰি থাকে এনেকে তাৰপিছত ফেষ্টিভেলতো যায় তাৰপিছত তেনেকে পালে আৰু পোৱাৰ পিছত এতিয়া ভাল লাগিছে এতিয়া হলে পাৰ্মিশ্যন দিছে যে আমি ৰিলিজ কৰিব পাৰো 19 আগষ্ট মানে আহি আছে শুক্ৰবাৰে তো এইটোৱে মই এটা বস্তু ৰিকুৱেষ্ট কৰিব বিচাৰিম মোৰ চাইডৰ পৰা অসমীয়া কথাছবিক মানুহে ইমান এটা গুৰুত্ব নিদিয়ে আমাৰ অসমত বিশেষকৈ তো ইয়াৰ পৰা মই জনাব বিচাৰিম যে গোটেইখিনি অসমৰ যিমানখিনি মানুহ আছে এই কথাছবিখন চাওক যিহেতু এটা সঁচা কাহিনীৰ ওপৰত নিৰ্মিত এখন চিনেমা যিহেতুকে আপোনালোকে গমেই পাইছে লকডাউনত কিমানখিনি মানুহৰ মানে কিমান প্ৰব্লেম হৈছিলে কিমানৰ কাম এৰি আহি ঘৰত গুচি আহিবলগীয়া হৈছিলে সেইটো আধাৰতে এই চিনেমাখন বনোৱা হৈছিলে তো আপোনালোকে চাই ভাল পাব মই সাজেষ্ট কৰিম আপোনালোকে আহক চিনেমা হললৈকে এইখন চিনেমাখন চাওক তো এইটোৱে মোৰ ফালৰ পৰা ৰিকুৱেষ্ট তো
তো বাইদেউ আপুনি আপোনাৰ ঘৰত কোন কোন আছে পঢ়া শুনা মোৰ ঘৰততো মা দেউতা ভাইটি আছে আৰু মই মাষ্টাৰ্ছ কমপ্লিট কৰিলো গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা বাকী এক্টিং কৰো সেয়াই আৰু এতিয়া কৰি আছো চিনেমাখন চাব বুলিও আশা আছে আৰু একদম লকডাউনলৈকে ঘূৰি যোৱা যেন পাব তাৰমানে বহুত বেছি ভাল হৈছে আমি সাধাৰণতে মানে এৱাৰ্ড ফিল্ম নাচাওঁ কমাৰ্চিয়েল ফিল্ম বিলাকহে চাওঁ গান থাকে ডান্স থাকে ইয়াত নাই একদম নেচাৰেল মানে বুকুৰে সোমাই চকুৰে ওলাই আহিব তাৰমানে এনেকুৱা কাহিনী হৈছে গতিকে যিহেতুকে সঁচা কাহিনীৰ ওপৰত নিৰ্মিত তো চাগে মই অলৰেডি এটা অনুপম শইকীয়া ডাঙৰীয়াৰ এটা সেই পাইছিলো তেহেঁতে মানে কিবা এটা ক্লিপ চাইছিলে নেকি তেহেঁতে কৈছে কি যে মোৰ চকুৰ পানী ওলাই গৈছে চাগে আপোনালোকৰ চকুৰ পানী ওলাব তো ডাইৰেক্টলিটো এনেকে ক'ব নোৱাৰো যে আপোনালোকৰ চকুৰ পানী ওলাব নে নোলায় তো আহক সেইকাৰণে চিনেমাখন হলত আহি কিনে চাওক তো খুব ভাল পাব মই যিহেতুকে এটা ক্লিপ চাইছিলো এনে সৰুকে তো এইখিনিয়ে আৰু বাইদেউৰ পৰা জানিব বিচাৰিছিলো তো ভাল লাগিলে বাইদেউক লগ কৰি তো মোৰ ভিউৱাৰখিনি কি ক'ব বিচাৰিব ভালে থাকা তোমালোকেও ভালে থাকক আৰু ছাবস্ক্ৰাইব কৰা বহুত যাতে মানে ভিউজ হয় কি বুলি কয় ভিডিঅ' বিলাক সেই তেতিয়াই উৎসাহ পাব বনাবৰ কাৰণে নতুন ইউটিউবাৰ গতিকে আমাৰ নায়ে ওচৰত আছে গতিকে আমি নিজক সদায় ছাপোৰ্ট নকৰো বেলেগকে বেছি ছাপোৰ্ট কৰো গতিকে আমি সদায় নিজক কৰিব লাগিব তাক ছাপোৰ্ট কৰক তেতিয়াহে আমি ভাল ভাল ভিডিঅ' পাই থাকিম বেষ্ট অফ লাক সদায় ভালে থাকক এইখিনিতো বাইদেউ মোৰ ঘৰৰ পৰা বহুত বেছি দূৰত নহয় মানে ওচৰতে হয় আৰু আমাৰ যিজন সৰু বাইদেউ আছিলে সৰু বাইদেউৰ লগত একেলগে পঢ়া আছিলে তাহাঁতৰ তাতে মই ভাত পানী খোৱা আছিলো আৰু স্কুলত পঢ়ি থাকোতে এতিয়া এনেকে কথা পাতিছিলো বাইদেউক মানে ওচৰত যদিও বিশেষ সেনেকে লগ পোৱা নাছিলো আৰু আপোনালোকে তো বাইদেউ ভালকে চিনি পায় যিখন মেগা চিৰিয়েল আছিলে বৰলাকাই তাত আপোনাৰ মালতী চৰিত্ৰত তেখেতে অভিনয় কৰিছিলে এটা যদি সংলাপ এটা বৰলাকাৰ মানে ধৰক ফেমাছ সংলাপ এটা যদি কৈ দিয়ে মাই চাহ খাব পাপা বই আপুনি গোটেই ইমান ডিষ্টাৰ্ব দি থাকেতে মাইটিয়ে আহিলে কিন্তু মোক দেৰি পাপৰ ভজা আনিব আপোনাক চাহ পাই লাল চাহ খাব আপুনি তো এটা লাইক কৰি দিব এইটোৰ কাৰণে তো খুৰীমাই চাহ বনাই দিলে চাহ এটা খাই যাব ওলালো তথাপিও মানে কি খুৰীমাক মাজতে এটা কথা সুধিব যে আপোনাৰ ছোৱালী তো চিনেমা জগতত গৈছে আপোনাৰ কেনেকুৱা লাগিছে আৰু অহা 19 তাৰিখে চিনেমাখন ৰিলিজ দিব গগৈ বুলি কেনেকুৱা লাগিছে আপোনাৰ ভালে লাগিছে শুনি বহুত ভাল লাগিছে মই চিনেমাখন চাব গৈছিলো মই কান্দি দিছো মানে ৰাইজেও যাতে এনেকে আগপালি লয় চবেই চাই ভাল লাগিব তো খুৰীমা সেইটোৱে অনুৰোধ জনাইছে যে সকলোৱে আহক চাওক চিনেমাখন যিহেতুকে মানে সঁচা কাহিনীৰ ওপৰত চিনেমাখন ৰূপায়ণ কৰিছে তো আপোনালোকে আহক চিনেমাখন চাওক আহি তো বাকী ঠিক আছে আজি মই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক শ্বেয়াৰ আৰু চেনেলত যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইবটো কৰাই দিব তো ধন্যবাদ